নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বিজেডি টেক। চ' আজি আমি আলোচনা কৰিম যে মোবাইলৰ ভাইব্ৰেশ্যনটো কি কাৰণে হয়। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টে আহিলে যেতিয়া আপোনাৰ ফোনটোলৈ মেছেজ নাইবা ন'টিফিকেশ্যন নাইবা কোনো ধৰণৰ কল আহে, তেতিয়া আপোনাৰ মোবাইলটো ভাইব্ৰেটিং কৰে আৰু এইটো কেৱল ভাইব্ৰেটিং মোডটো অন হৈ থাকিলে এইটো হয়। চ' বলক এই ভাইব্ৰেটিং প্ৰচেছটো কি কাৰণে হয় আমি তাক জানো। ফাৰ্ষ্টে আহিলে আপোনাৰ মোবাইলটোত আপুনি ব্যৱহাৰ কৰি থকা মোবাইলটো বা মই ব্যৱহাৰ কৰি থকা মোবাইলটোত এটা SMD মটৰ লগোৱা থাকে। SMD মটৰ মিনছ ছাৰফেচ মাউণ্টিং ডিভাইচ। চ' সেই মটৰটো PCB, যোনখন আমি শ্বৰ্টকৈ PCB বুলি কওঁ মোবাইলৰ, অৰ্থাৎ প্ৰিণ্টেড চাৰ্কুইট বৰ্ড, সেইখনৰ ওপৰত এই মটৰটো লগোৱা থাকে আৰু যেতিয়া কোনো ধৰণৰ মেছেজ নাইবা ন'টিফিকেশ্যন আহে, সেই তেতিয়া মটৰটোলৈ এটা কমাণ্ড যায় আৰু সেই কমাণ্ডটোৰ মতে মটৰটো চলে। আৰু সেই মটৰটোৰ আগত লাগি থকা এটা ধাতুৰ পদাৰ্থ আছে যিটো আনবেলেঞ্চ হৈ আছে আৰু সেইটোৱে কি কৰে, যেতিয়া মোবাইল মটৰটো ঘূৰে তেতিয়া সেই পদাৰ্থটোৱে এটা ভাইব্ৰেশ্যন সৃষ্টি কৰে, যাৰ ফলত আপোনাৰ সেইটো ভাইব্ৰেটিং হয় মোবাইলটো। চ' এইটোৱে আছিলে কি কাৰণে মোবাইল ফোনটো যদি ন'টিফিকেশ্যন বা মেছেজ আহে কেলৈ ভাইব্ৰেশ্যন হয়। চ' ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।